এতিয়া মানুহজনে কৈছিলে তহঁতি মহা কণী খোৱা ল'ৰা দেই। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেল ডিপ্ৰাজ টিভিলৈ। হয় বন্ধুসকল, পোনপ্ৰথমে আপোনালোকলৈ ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনালোঁ। যোৱাকালি হৈ যোৱা জুবিন দাৰ প্ৰগ্ৰেমত টিংখংবাসী ৰাইজৰ আগত কি ক'লে জুবিন দাই? জুবিন দাই প্ৰগ্ৰেম কৰি ভোকত কাৰ ঘৰত কি খালে জুবিন দাই? ভোকতে একেলগে 200টা কণী খালে জুবিন দাই। তো বন্ধুসকল, ভিডিঅ'টো সকলো দেখাম এই ভিডিঅ'টোত। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি যাব, আৰু যদি চেনেল নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। tingkhong বুলি ক'লে মই এটা কথা মনত পৰে। প্ৰথমবাৰ যেতিয়া প্ৰগ্ৰেম কৰিবলৈ আহিছিলোঁ ইয়াত বহুত বছৰ আগতে, তেতিয়া কিছুমানৰ চাগে একদম পোৱালি আছিলে জন্ম ডাঙৰ নহয়, বাট আজি চব গান গাবলৈ হোৱা নাই। ৰাতি প্ৰগ্ৰেম কৰি উঠি কথাটো শুনক, প্ৰগ্ৰেম কৰাৰ পিছত মানে আমাৰ খাবলৈ ভাত নাই। চ' সৰুটি চাংমাই আছিলে আমাৰ সৰুটিদাই লৈ আহিছিলে। তাৰপিছত ক'লে জুবিন নবোলো কিবা এটা খাব লাগিব নহয়, এতিয়া কি খাম? কোনোবা এজন মানুহৰ ঘৰত লৈ গ'লোঁ, মই পাহৰিলোঁ কাৰ ঘৰত। একো নাই, মানে 200 মান কণী সিজাই দিছে। কণী, বইল কণী, দালি আৰু ভাত, এইটো খাই বঢ়িয়া লাগিছে। আৰু আমাৰ গোটেই গ্ৰুপটোৱে মানে আমি 12-15জনমান আছিলোঁ, আধা ঘণ্টাত গোটেই কণী সোপা খাই শেষ কৰি দিলে। তেতিয়া মানুহজনে কৈছিলে তহঁতি মহা কণী খোৱা ল'ৰা দেই। সেইটো মোৰ এতিয়াও মনত পৰে, আৰু সেই ভাতৰ টেষ্টটো এতিয়াও মনত পৰে। থেংক ইউ সৰুদিদা আছে আজি মোৰ লগত আহিছে। চ' থেংক ইউ tingkhong, লাভ ইউ।